Hi everyone, welcome back to my channel. আজি মই টেঙা দালি এখন বনাবলৈ ওলাইছো। তাৰ বাবে মই দুটা বিলাহী সৰুকে কাটি লৈছো, বাৰীতে থকা মধুসোলনৰ পাত সৰু সৰুকে কাটি লৈছো আৰু মসুৰ দালি আৰু মগু দালি সম পৰিমাণৰ মই লৈ লৈছো। এয়া মই মিঠাতেল দি তাত কেইটামান পাঁচফোৰণ দিলো আৰু লগতে বিলাহী আৰু মধুসোলনৰ পাতকেইটা দি দিম। দি কিনি অকণমান ভাল ধৰণে ভাজি ল'ম। আপোনালোকে টেঙা দালি খাই ভাল পায়নে? মই বিৰাট ভাল পাওঁ, বিশেষকৈ গৰমত। এতিয়া ইমান গৰম পৰিছে ন, অকণমান টেঙা দালি হ'লে খাই ভাতকেইটা ভাল লাগে। তেলত মই দুটা পকা জলকীয়াও দি দিছোঁ। এয়া মই ভাজি লৈছোঁ। অলপ জ্বলা মিঠা টেঙা বিৰাট ভাল লাগে খাই। এয়া অকণমান হালধি দিছোঁ, লগতে নিমখো দি দিম আৰু টেষ্টৰ কাৰণে অকণমান চেনিও দিম। কোনে কোনে গৰমত টেঙা দালি খাই ভাল পায় কমেণ্টত জনাব দেই। এইখিনি মই এতিয়া ভালকৈ ভাজি ল'ম। চেনিখিনি মই শেষত দিম আৰু টেঙাটো যদি বেছি নহয় নেমু চেপি দিব পাৰে লাষ্টত। মই পিছে লাষ্টত শেষত নেমু অকণমান চেপিলোঁ আৰু মধুসোলনৰ পাত মই কমকৈ দিছিলোঁ। এয়া প্ৰেছাৰ চিটি মই দুটা চিটি মাৰিলেই হৈ যাব আৰু দালিখিনি। মোৰ দালি প্ৰায় হৈ গ'ল। ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত ভিডিঅ' কৰিবলৈ মই পাহৰি থাকিলোঁ। ৰংটো বিৰাটেই ধুনীয়া হৈছিল, খাবলৈও বিৰাট টেষ্ট হৈছিল। এয়া পদিনা আৰু ধনিয়াৰ চাটনি হয়। গৰমত খাই ভাল লাগে নহয় জানো? কোনে কোনে ভাল পায় পদিনা চাটনি? শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।